এদিন এটা লোভীয়া শিয়ালে হাঁহ কুকুৰা বিচাৰি গাঁৱৰ ফালে আহি আছিল। সি মনতে ভাবিছিল, যদি কৰবাত কিবা এটা পাওঁ দিনটোৰ বাবে বৰ আৰামদায়ক হ'ব। পিছে তাৰ সেইদিনা কপালেই বেয়া আছিল। ক'ৰবাৰ পৰা কুকুৰ এটাই ভৌ ভৌকৈ তাক খেদি আহিল। শিয়াল আৰু কুকুৰৰ শত্ৰুতা পুৰণি। শিয়ালে নিজৰ প্ৰাণ বচাবলৈ ভিৰাই লৰ মাৰিলে। এনেকৈ দৌৰ মাৰোঁতে শিয়ালটো এটা কুঁৱাৰ ভিতৰত পৰিলগৈ। ভাগ্যে কুঁৱাটোত পানী বেছি নাছিল। কুঁৱাটো সিমান দও নাছিল। তথাপি শিয়ালটো বহু সময় চেষ্টা কৰিও কুঁৱাটোৰ পৰা ওলাব নোৱাৰিলে। গতিকে কি কৰোঁ কি নকৰোঁ বুলি ভাবি থাকোঁতে শিয়ালে দেখিলে কুঁৱাটোৰ দিশে এটা ছাগলী আহি আছে। ছাগলীটোৱে কুঁৱাৰ মাজত শিয়ালটোক দেখি সুধিলে, বোলো শিয়াল কাই, কুঁৱাৰ ভিতৰত সোমাই কি নকৰি আছা? শিয়ালে সেই সুযোগলৈকে অপেক্ষা কৰি আছিল। সি তপৰাই মাত লগালে, কুঁৱাৰ মিঠা পানীৰ সোৱাদ লৈছো। এনেকুৱা অমৃত যেন পানী দেশখনৰ কোনো কুঁৱাতেই নাই। ইচ্ছা কৰিলে তুমিও সোৱাদ ল'ব পাৰা। এইদৰে কোৱাৰ পিছত ছাগলীটোৰ মনত লোভ জন্মিল। সি আগ পিছ চিন্তা নকৰি কুঁৱাৰ ভিতৰলৈ জঁপিয়াই দিলে। বুদ্ধিয়ক শিয়ালেও সেই সুযোগৰ অপেক্ষাতে আছিল। সি লগে লগে ছাগলীৰ গাৰ ওপৰত উঠিল আৰু একে জাপে কুঁৱাৰ বাহিৰলৈ ওলাই আহিল। সি বাহিৰৰ পৰা বুৰ্বক ছাগলীক ক'লে, এতিয়া হেঁপাহ পলুৱাই কুঁৱাৰ মিঠা পানী খাই থাক। মই হ'লে আহিলোঁ। কেৱল উপদেশ এটা দিওঁ, যদিহে ওলাই আহিব পাৰা আগলৈ সকলো কাম কৰাৰ আগতে অলপ ভাবি চিন্তি চাবা। আৰু তেতিয়া ছাগলীটোৱেও নিজৰ মূৰ্খতা বুজি পালে। গতিকে আমি সাধুটোৰ পৰা এয়াই বুজিলোঁ যে আমি যিকোনো কাম এটা কৰাৰ আগত সদায় ভাবি চিন্তি লোৱা উচিত, নহ'লে নিজৰে বিপদ ঘটিব পাৰে।